সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইফালে কুন্দুলি ভাজিলোঁ, ডিম বইল আৰু এইফালে জুজুলে ঘাঁহ কাটি আনি দিলোঁহি, কাৰণ তাকোতো মৰ্ণিঙৰ সাঁজটো দিব লাগে। আৰু এইফালে মই এতিয়া ইয়াৰ ৰুটি বনাই আছোঁ। আজি শুকান ৰুটি খাব লাগিব, কাৰণ স্কুল বন্ধ থাকিলে মৰ্ণিঙত অলপ ৰুটি খোৱাই হয়, ভাতটো আমি দেৰিকৈ খাওঁ। সেয়েহে এতিয়া ইয়াৰ ৰুটি বনাই ব্ৰেকফাষ্টটো কৰি লওঁ। ৰুটিকেইখন বনাই লৈছোঁ আৰু কেনেধৰণেনো কৰি আছোঁ মই তাকে আপোনালোকে চাই থাককচোন। শুকান ৰুটি বনাবলৈ উতলা গৰম পানী দি যেতিয়া মঠি দিয়া হয়, ৰুটিখিনি বহুত কোমল হয় আৰু এয়া ফুলি আহিছে। এনেধৰণে ফুলি গ'লে ৰুটিখন খাবলৈ যথেষ্ট ভাল লাগে। আৰু আপোনালোকেও চাগে এনেধৰণেৰেই নিশ্চয় কৰে, নহয়নে বাৰু? গতিকে শুকান ৰুটি বনোৱা প্ৰচেছ বহুতে বেলেগ বেলেগ ধৰণেৰেও কৰে, আৰু আজিও মই এনেধৰণেৰেই কৰিলোঁ আৰু আপোনালোকেও নিশ্চয় কুশলে আছে, নহয়নে বাৰু? আৰু এতিয়া এয়া চাহ কৰি আছোঁ, কাৰণ মৰ্ণিঙত ৰঙা চাহ খাম। চাহপাত অলপ দি দিছোঁ আৰু চাহৰ কাৰণে এয়া মই তেজপাত দিছোঁ। তেজপাতেৰে সৈতে ৰঙা চাহকাপ খাই ভাল লাগে আৰু গোন্ধটো বৰ ভাল, মানে চেণ্টটো ভাল লাগে, আৰু সেয়েহে চাহকাপত প্ৰায় আমাৰ তেজপাত দিয়ে খোৱা হয় আৰু মৰ্ণিং কাৰণে আদা দিয়া নাই। এতিয়া এয়া চাহ মোৰ হৈ গ'ল, ফুল একাপ চাহ লৈছোঁ। আৰু এয়া মৰ্ণিঙৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি। মিঠা বগৰী আচাৰ, আলু ফ্ৰাই, কুন্দুলি ফ্ৰাই, ডিম আৰু বুট দালি কালি সেয়ে ৰন্ধা হৈছিলে, আৰু লগত লৈছোঁ ক'লা নিমখ, কাৰণ ডিমত ক'লা নিমখ দি খালে ভাল লাগিব। আৰু এতিয়া এয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। চাহ খাই থকাৰ মাজতে আপোনালোকক অনুৰোধ কৰোঁ, যিসকল নতুন প্ৰথমবাৰ মোৰ এই চেনেললৈ আহিছে, প্লিজ তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। আৰু যিসকলে চাই আছে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰিব, কেনে পাইছে মোৰ এই মৰ্ণিঙৰ যি জলপান বুলিয়ে কৈছোঁ, চাহৰ এই যোগাৰটো। এনেধৰণে চাহ খাই ল'লে আমি কি আৰু ভাত সাঁজ বহুত দেৰিকৈ খালেও হৈ যায়। গতিকে মই খাই লওঁ আৰু আপোনালোককো ভালেৰে থকাটোৱেই কামনা কৰোঁ। সদায় যেন ভালে কুশলে থাকে আৰু সদায় যেন আমাৰ লগ হয়, এই কামনা কৰিছোঁ। এতিয়া অলপ ডিমত মই ক'লা নিমখ দি লৈছোঁ। দৰ্জাখন মানে বতাহ বন্ধ হৈ আহিছে, মানে ধাপ আৱাজ দিয়ে, মানে বন্ধ হৈ গ'লে। আৰু লোকেল ডিম, ঘৰৰে ডিম, গতিকে খাই লওঁ। ভাড়াঘৰতে থকা পোৱালি এটাই মাত দিয়াৰ কাৰণে তাৰ ওচৰলৈ উঠি গৈছিলোঁ, আৰু মোৰ বেকত চাওক, সেয়া জুজু আমাৰ, সি এটা মোৰ ঘৰৰ মেম্বাৰে, সি এনেধৰণেৰে ঘূৰি ফুৰে। আৰু ভিডিঅ'টি আপোনালোকে চোৱাৰ কাৰণে বহুত আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।